নমস্কাৰ ৰাজ্যবাসীক দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ। জুবিনক আমি তেজেৰে সন্মান জনাম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। জুবিনক বাৰে বাৰে বিতৰ্কৰ মাজলৈ টানি নানিব। শান্তিত থাকিবলৈ দিয়ক জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু। আমি তেজেৰে জুবিনক সন্মান জনাম। মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে। তেজেৰে জুবিন গাৰ্গক সন্মান জনাম বুলি কৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। সবিশেষ চাওক ভিডিঅ'টো, অলপো স্কিপ নকৰিব। আজিৰ ভিডিঅ'টোত এটা লাইক কৰি কমেণ্টত #জাষ্টিছ4জুবিন গাৰ্গ লিখি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফলো কৰিব। জুবিনক আমি তেজেৰে সন্মান জনাম। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। 18 তাৰিখে মই নিজে তেজ দি সন্মান জনাম। জুবিন গাৰ্গক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য কৰিছে। জুবিনক আমি তেজেৰে সন্মান জনাম। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা জুবিন গাৰ্গক লৈ হোৱা বিতৰ্ক চলি থকাৰ মাজতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। জুবিনক বাৰে বাৰে বিতৰ্কৰ মাজলৈ টানি নানিব। শান্তিত থাকিব দিয়ক জুবিন আমাৰ হিয়াৰ আমঠু। আমি জুবিনক তেজেৰে সন্মান জনাম। 18 তাৰিখে জুবিনৰ জন্মদিনৰ দিনা মই নিজে তেজ দি সন্মান জনাম। জুবিনক বাৰে বাৰে বিতৰ্কৰ মাজলৈ টানি নানিব। জুবিন আমাৰ হিয়াৰ আমঠু। তেওঁক এতিয়া শান্তিৰে থাকিবলৈ দিয়ক। জুবিন গাৰ্গে এতিয়া জিৰণি লৈছে। আজিৰ ভিডিঅ'টোত এটা লাইক কৰি কমেণ্টত #জাষ্টিছ4জুবিন গাৰ্গ লিখি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফলো কৰিব।